নমস্কাৰ পুনৰ এবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি মই আপোনালোকৰ আগত থাইৰয়ডৰ বিষয়ে আলোচনা কৰিম। বহুতে হয়তো এই থাইৰয়ডৰ বেমাৰত ভুগি আছে। এই থাইৰয়ডটো আমাৰ দেহত কি কাম কৰে বা ই কমি গ'লে বা বাঢ়ি গ'লে আমাৰ দেহত কি অসুবিধা হ'ব পাৰে বা ইয়াৰ লক্ষণবিলাক কি দেখা দিব পাৰে, এই সকলোবোৰ কথা মই আজি আপোনালোকৰ লগত এই টপিকটোত মই বিতংকৈ আলোচনা কৰিম। আমাৰ গলৰ সন্মুখৰ ভাগত এইখিনি অংশত এটা গ্ৰন্থি পোৱা যায় যাক আমি থাইৰয়ড গ্ৰন্থি বুলি কওঁ, আৰু এই গ্ৰন্থিটোৱে আমাৰ দুটা হৰমন দেহত এৰি দিয়ে। এটা হ'ল T3 আৰু এটা হ'ল T4। এই দুইটা হৰমনে আমাৰ দেহত বহুতো কাম সম্পন্ন কৰাত সহায় কৰে। আৰু এই গ্ৰন্থিটো আমাৰ দেহত কিমান পৰিমাণৰ হৰমন এৰি দিব, এই সকলোবিলাক কাম আমাৰ ব্ৰেইনত এটা পিটুইটাৰী নামৰ গ্ৰন্থি আছে। সেই গ্ৰন্থিটো TSH বা থাইৰয়ড ষ্টিমুলেটিং হৰমন বুলি কওঁ। এই হৰমনটোৱে এই গ্ৰন্থিটোক নিয়ন্ত্ৰণ কৰি ৰাখে যে আমাৰ দেহত এইখিনি পৰিমাণৰ হৰমন লগা আছে, এইখিনি এৰি দিব লাগে। এই সকলোখিনি কাম এই গ্ৰন্থিটোত থকা TSH নামৰ হৰমনবিধে নিয়ন্ত্ৰণ কৰি ৰাখে। যেতিয়া আমাৰ দেহৰ ভিতৰত থাইৰয়ডৰ পৰিমাণটো কমি যায়, তেতিয়া আমাৰ দেহৰ ভিতৰত এটা হাইপথথাইৰয়ডিজম নামৰ এবিধ বেমাৰ হ'ব পাৰে। এই বেমাৰত কি হয়, আমাৰ দেহত যিটো থাইৰয়ড গ্ৰন্থি আছে তাৰ পৰা ওলোৱা T3 আৰু T4 নামৰ দুটা হৰমনৰ উৎপাদন কমি যায়। আৰু তেতিয়া কি কৰে, এই থাইৰয়ড গ্ৰন্থিটোৱে আমাৰ ব্ৰেইনত থকা পিটুইটাৰী গ্ৰন্থিলৈ মেছেজ পঠিয়ায় যে আমাৰ দেহৰ ভিতৰত T3 আৰু T4 নামৰ হৰমন দুটা কমি গৈছে। আৰু তেতিয়া পিটুইটাৰী গ্ৰন্থিয়ে TSH নামৰ হৰমনটো আমাৰ দেহৰ ভিতৰত বঢ়াই দিয়ে যাতে আমাৰ দেহৰ কামবোৰ সুচাৰুৰূপে কৰিব পাৰোঁ। এই বেমাৰটোত সেই T3 আৰু T4 নামৰ হৰমনবিধ কমা দেখা যায় আৰু TSH নামৰ হৰমনবিধৰ উৎপাদন বেছিকৈ দেখা পোৱা যায়। আমাৰ বেমাৰটো আমাৰ মহিলা মানুহৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। এই বেমাৰটো হ'লে আমাৰ কেনেকুৱা লক্ষণ দেখিব পাৰোঁ? প্ৰথমতে আমাৰ চুলি সৰিব পাৰে, বহুত পৰিমাণে চুলি যাব পাৰে। ইয়াৰ লগতে আমাৰ ভাগৰ লাগিব, কিবা এটা কাম কৰিব গ'লে আমাৰ বহুত ভাগৰ লাগিব পাৰে। লগতে আমাৰ ভোক কমি যাব, দেহত ভোক নাথাকিব বা আমাৰ বহুত পৰিমাণে ঠাণ্ডা লাগিব পাৰে। ইয়াৰ উপৰি আমাৰ দেহৰ ওজন হঠাৎ বাঢ়ি যাব পাৰে, আমাৰ পালছ ৰেট দেহত কমি যাব পাৰে, লগতে কোষ্ঠকাঠিন্য বা আমাৰ লেট্ৰিনটো ক্লিয়াৰ নহ'ব পাৰে। বা ইয়াৰ উপৰি মহিলা মানুহৰ ক্ষেত্ৰত মাহেকীয়া অনিয়মীয়া হ'ব পাৰে। ইয়াৰ উপৰি আমাৰ মানসিক অশান্তি বাঢ়ি যাব পাৰে। বহুতত কি হয়, এই বেমাৰটোত আমাৰ এনেকুৱা গোটেইবিলাক লক্ষণ দেখা নিদিব পাৰে, ইয়াৰে দুই এটা লক্ষণ দেখা দিব পাৰে। এই হাইপথথাইৰয়ডিজম নামৰ বেমাৰটো হোৱাৰ কাৰণ কি? ইয়াৰ বহুতকেইটা কাৰণ আছে। তাৰ ভিতৰত হ'ল এটা অটোইমিউন ডিছঅৰ্ডাৰ। এই অটোইমিউন ডিছঅৰ্ডাৰ মানে কি হয়, আমাৰ যিটো দেহৰ ভিতৰত ইমিউনিটি ছিষ্টেম থাকে বা ৰোগ প্ৰতিৰোধী ক্ষমতা, যে আমাৰ দেহৰ ভিতৰত ভাইৰাছ বা বেক্টেৰিয়া গ'লে ধ্বংস কৰে, সেই ইমিউনিটি ছিষ্টেমটো কি কৰে, ভুলক্ৰমে কেতিয়াবা এই থাইৰয়ড গ্ৰন্থিটোক এটেক কৰে, আক্ৰমণ কৰে। আৰু তেতিয়া কি হয়, এই T3 আৰু T4 নামৰ হৰমন দুটা দেহত উৎপাদন কমকৈ হয় আৰু তেতিয়া এই হাইপথথাইৰয়ডিজম নামৰ বেমাৰটো হ'ব পাৰে। লগতে থাইৰয়ডৰ যদি কেঞ্চাৰ হয়, আমাৰ যদি থাইৰয়ড গ্ৰন্থিত কেঞ্চাৰ হয়, তেতিয়াও আমাৰ এই বেমাৰটো হ'ব পাৰে। ইয়াৰ উপৰি আমি যদি খাদ্যত প্ৰচুৰ পৰিমাণৰ আয়ডিন নাপাওঁ বা আয়ডিনটো আমাৰ দেহৰ ভিতৰত কমি যায়, তেতিয়াও এই হাইপথথাইৰয়ডিজম নামৰ বেমাৰটো হ'ব পাৰে। সেইকাৰণে আজিকালি সকলো নিমখত আমাৰ আয়ডিনটো যোগ কৰিছে। ইয়াৰ উপৰি অপাৰেশ্যন, থাইৰয়ডৰ যদি এটা অংশ অপাৰেশ্যন কৰি কাটি দিব লগা হয়, তেতিয়াও আমাৰ এই বেমাৰটো হ'ব পাৰে। লগতে বহুতৰে বংশগতভাৱে এই বেমাৰটো হোৱা দেখা যায়। ইয়াৰ উপৰিও গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো কেতিয়াবা এই বেমাৰটো আহিব পাৰে। এই হাইপথথাইৰয়ডিজম নামৰ বেমাৰটো হ'লে আমি যদি ট্ৰিটমেণ্ট নকৰাকৈ থৈ দিওঁ বা আওকাণ কৰোঁ, তেতিয়াহ'লে আমি পিছত কি জটিলতা পাব পাৰোঁ তাৰ বিষয়ে অলপ আলোচনা কৰোঁ। যদিহে আমি এই হাইপথথাইৰয়ডিজম নামৰ বেমাৰটোক আমি গুৰুত্ব নিদিয়াকৈ থৈ দিওঁ, তেতিয়াহ'লে আমি পিছলৈ বহুত জটিলতা পাব পাৰোঁ। তেনেকুৱা এটা জটিলতা হৈছে গইটাৰ। বহুতে হয়তো দেখিছে কিছুমানৰ এই গলটো ফুলি যায়। এই গলটো ফুলি যোৱা বেমাৰটো হৈছে গইটাৰ। যেতিয়া আমাৰ দেহত আয়ডিনৰ পৰিমাণটো কমি যাব, লগাতকৈ কমি যাব, তেতিয়া কি হয়, এই থাইৰয়ড ভিতৰত থকা থাইৰয়ড গ্ৰন্থিটো অস্বাভাৱিকভাৱে ফুলি যাব আৰু তেতিয়া আমি গলটো ফুলা যেন অনুভৱ কৰোঁ। আৰু এই বেমাৰটো হ'লে কি হয়, আমাৰ বস্তু গিলোতে বা উশাহ লওঁতে কষ্ট পাব পাৰোঁ। লগতে আমাৰ হাৰ্টৰ অসুখ বাঢ়িব পাৰে।
যিহেতু আমাৰ থাইৰয়ডে আমাৰ হাৰ্টবিটটো কণ্ট্ৰল কৰি ৰাখে। যদি আমাৰ থাইৰয়ডৰ পৰিমাণটো কমি যায় তেতিয়াহ'লে পিছলৈ হাৰ্টৰ ৰোগটো বাঢ়ি যাব পাৰে। লগতে আমাৰ কিডনিৰ সমস্যা বাঢ়ি যাব পাৰে। ইয়াৰ উপৰি আমাৰ নাৰ্ভৰ সমস্যা বাঢ়ি যাব পাৰে। আমাৰ গোটেই হাত ভৰি জিনজিনাব পাৰে বা তেনেকুৱা বহুত এনেকুৱা দেখা পাব পাৰোঁ, আমি প্ৰব্লেম দেখা পাব পাৰোঁ। লগতে আমি বন্ধ্যাত্ব বা ইনফাৰ্টিলিটি এনেকুৱা প্ৰব্লেমো দেখা পাব পাৰোঁ। লগতে জন্মগত সমস্যা, যদি জন্মৰ সময়ত বাচ্চা এটা জন্মৰ সময়ত মাকৰ এনেকুৱা থাইৰয়ডৰ প্ৰব্লেম থাকে, হাইপথথাইৰয়ডিজম থাকে, তেতিয়াহ'লে বাচ্চাটোৰ গাঁতত এনেকুৱা প্ৰব্লেম আহিব পাৰে বা বাচ্চাটো যিমান বৃদ্ধি কৰিব লাগে ডেভেলপমেণ্টেল ডিলে হ'ব পাৰে। বাচ্চাটো যিখিনি বয়সত যিখিনি ডেভেলপ হ'ব লাগিছিল বা তেনেকুৱা নহ'ব পাৰে বা মগজুৰ বৃদ্ধি নহ'ব পাৰে বাচ্চাটো। আমি নেক্সট ভিডিঅ'টোত হাইপথথাইৰয়ডিজমত কি খাব লাগে বা নালাগে, লগতে কি কৰিব লাগে বা নালাগে তাৰ বিষয়ে অলপ আলোচনা কৰিম। ইয়াৰ উপৰি হাইপাৰথাইৰয়ডিজম, আজি বুজিলোঁ হাইপথথাইৰয়ডিজম। নেক্সট ভিডিঅ'টোত হাইপাৰথাইৰয়ডিজম মানে আমাৰ যদি থাইৰয়ড হৰমনটো বাঢ়ি যায়, T3, T4 দেহত বাঢ়ি যায়, কি অসুবিধা হ'ব পাৰে বা কেনেকুৱা লক্ষণ দেখাব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ লগতে আমাৰ দেহত কিমান পৰিমাণৰ থাইৰয়ড থাকিব লাগে দেহত তাৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। তো আজিলৈ মই ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।